আজি দেখুৱাম আসলতে আমি ফেয়াৰ লাভলি কেনেকৈ লগাব লাগে। ফেয়াৰ লাভলি কেনেকৈ লগালে আমি ভাল ৰিজাল্ট পাম। সকলোৱে ফেয়াৰ লাভলি সাধাৰণতে অকলেই লগাই থৈ দিয়ে। মুখত একো নলগোৱাকৈ সাধাৰণতে ফেয়াৰ লাভলি লগায়, কিন্তু তেনেকৈ লগাব নালাগে। তেনেকৈ লগালে মুখত সহজতে ৰিংকলছ পৰে, মুখখন ড্ৰাই হৈ যায়, স্কিনটো একদম সুতুৰা সুতুৰি পৰি যায়, অকালতে বুঢ়াৰ নিচিনা লগা হয়। আজি মই আপোনালোকক জনাম যে ফেয়াৰ লাভলি কেনেকৈ লগালে আমি মুখখন আমাৰ স্কিনটো বহুত ধুনীয়া হৈ থাকে আৰু বহুত বগা হৈ থাকে। ঠাণ্ডাৰ দিনতো আমি কেনেকৈ ফেয়াৰ লাভলি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়ে মই আজি আপোনালোকক দেখুৱাম। ফ্ৰেণ্ড, যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব। ফেয়াৰ লাভলিৰ যিটো ঘৰত বনোৱা পেক, এই পেকটো লগালে আপোনালোকে 100% ভাল ৰিজাল্ট পাব। মই নিজেই লগাই থাকোঁ, সেইকাৰণে মই জানো। লগাই পেলাই চাব আৰু যদি ভাল ৰিজাল্ট পায় তেতিয়াহ'লে মোক কমেণ্টত জনাব। প্ৰথমতে মই এটা বাতি ল'লোঁ। এতিয়া মই ইয়াতে অলপমান ফেয়াৰ লাভলি ব্যৱহাৰ কৰিম। এইটো এতিয়া মই ইয়াৰ লগত এটা ক্ৰীম ব্যৱহাৰ কৰিম। মই হাতেৰে ব্যৱহাৰ কৰিছোঁ, তেতিয়াহ'লে মোৰ ল'বলৈ অসুবিধা হয় মিলাবৰ কাৰণে। মই এইটো ক্ৰীম ল'লোঁ। এতিয়া মই দুইখিনি ভাল কৰি মিক্স কৰি দিম। এতিয়া আপোনালোকে ভাবিব যে এইটো ক্ৰীম কি হয়। এই ক্ৰীমটো হৈছে মাছাজ ক্ৰীম। মই ইয়াৰ লগত ফেয়াৰ লাভলিৰ লগত মাছাজ ক্ৰীম ব্যৱহাৰ কৰিছোঁ। মই এইটো আয়ুৰৰ মাছাজ ক্ৰীম ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো মাছাজ ক্ৰীম ব্যৱহাৰ কৰিব পাৰে। মোৰ আয়ুৰৰ মাছাজ ক্ৰীমটো মোৰ ভাল লাগে, সেইকাৰণে মই এইটো ব্যৱহাৰ কৰিছোঁ। মাছাজ ক্ৰীম দিলে কি হয়, মাছাজ ক্ৰীম দিলে স্কিনত ব্লাড চাৰ্কুলেশ্যন ভাল হয়। মই সেইকাৰণে মাছাজ ক্ৰীমটো দিছোঁ। আৰু মাছাজ ক্ৰীম লগালে স্কিনটো প্ৰটেকশ্যনত থাকে, ৰ'দে নুপুৰে, লগতে স্কিনটো নন ষ্টপ শ্বাইনিং কৰি থাকে। আপোনালোকে ব্যৱহাৰ কৰিলে গম পাব। মই ৰেগুলাৰ ইউজ কৰোঁ, ঠাণ্ডাতো লগাওঁ, গৰমতো লগাওঁ, সেইকাৰণে মই জানো। আপোনালোকে ইচ্ছা কৰিলে এনেকৈ মিক্স নকৰাকৈ আগতেই মাছাজ ক্ৰীমটো লগাই ল'ব পাৰে, তাৰপিছতো ফেয়াৰ লাভলিটো লগাব পাৰে। লগাই পেলাই দেখাই দিওঁ। অকণমান লগালেই হয়, বহুত হৈ যায়। মই অকণমান লগাই দেখাই দিছোঁ। বহুত ধুনীয়া হয়, মুখখন ক'লা হ'ব নিদিয়ে আৰু ড্ৰাই হ'বও নিদিয়ে, শুকাই নাযায়। আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব, ৰিজাল্ট পাব। বহুত ভাল হয় এইটো। ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু কাষত থকা ব্লেক কালাৰৰ আইকনটো ক্লিক কৰি দিব। তেতিয়া মোৰ সকলো ন'টিফিকেশ্যন আপোনালোকে পাই যাব। আজিলৈ ইমানেই।